নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে অনলাইন জ্ঞানী ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাম আপুনি আপোনাৰ মোবাইলত কেনেকৈ ৰেচন কাৰ্ড ডাউনলোড কৰিব আৰু পৰিয়ালত কেইজনৰ নাম আছে সেইটো চাব পাৰিব। ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক আছে না নাই সেইটো চেক কৰিব পাৰিব। এনে ধৰণৰ ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্টৰত যাব লাগিব। মই প্লে ষ্টৰত গৈ আছো। তাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব মেৰা ৰেচন। তাৰ পিছত এই এপটো আহিব। আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব। মোৰটো আগতে ইনষ্টল কৰা আছে তাৰ কাৰণে ওপেন দেখাই আছে। আপুনি ইনষ্টল কৰি ল'ব। তাৰ পিছত এনেকুৱাকৈ খুলিব। তাৰ পিছত আপুনি ইয়াতে বহুত অপচন দেখিব পাৰিব। আপুনি আধাৰ সেটিংত ক্লিক কৰিব। তাৰ পিছত ইয়াতে আপুনি ৰেচন কাৰ্ড নম্বৰ আৰু আধাৰ নম্বৰ যিকোনো এটা নাম্বাৰ দি আপুনি ৰেচন কাৰ্ডৰ ডিটেইলছ ওলাব পাৰিব। মই ৰেচন কাৰ্ড নম্বৰটো দি আছো। ইয়াতে দি পেলাই সাবমিট মাৰিব। সাবমিট মাৰাৰ পিছত আপোনাৰ ওচৰত এনেকৈ উইন্ডো এটা আহিব। ইয়াতে আপুনি দেখিব পাৰিছে হোম ষ্টেট, হোম ডিস্ট্ৰিক্ট, স্কিম, কাৰ্ড নং, FPS ID, তাৰ পিছত পাব আপুনি ONORC এলিজিবিলিটি, তাৰ পিছত আপোনাৰ পৰিয়ালৰ নামটো থাকিব ইয়াতে। আধাৰ সেটিংত থাকিব ইয়েস নো। আপোনাৰ যদি গোটেইকিটা আধাৰ সেটিং কৰা আছে তেনেহলে ইয়েস আহিব, না থাকিলে নো আহিব। এইটো আপুনি স্ক্ৰিনশ্বট মাৰি প্ৰিন্ট আউট কৰাই ল'ব যিকোনো কম্পিউটাৰ দোকানৰ পৰা। ভিডিওটো চাই যদি আপোনাৰ ভাল লাগিছে তেনেহলে ভিডিওটোত লাইক কৰি দিব আৰু এনেকুৱা ভিডিও পোৱাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।